Online Toka uparjon kora 5টা সহজ উপায়। Hey guys, মই Deepraj and welcome to my YouTube channel. So friends, মই আজি আপোনালোকক কম 5টা easy and genuine উপায় যাৰ জৰিয়তে আপোনালোকে অনলাইনত টকা উপাৰ্জন কৰিব পাৰিব। So ভিডিওটো সম্পূৰ্ণকৈ চাব। বলক তেনেহলে ভিডিওটো ষ্টাৰ্ট কৰো। মই ফাৰ্স্ট নম্বৰ থৈছো ডিজিটেল মাৰ্কেটিংত কিয়নো ডিজিটেল মাৰ্কেটিংত এনেকুৱা বহুবিলাক ক্যাটেগৰী বা স্কিল আছে যাৰ জৰিয়তে আপোনালোকে অনলাইনত টকা উপাৰ্জন কৰিব যেনে হৈ গল এফিলিয়েট মাৰ্কেটিং সোশ্যাল মিডিয়া মাৰ্কেটিং ইনফ্লুয়েন্সাৰ মাৰ্কেটিং কন্টেন্ট মাৰ্কেটিং এছনকা বহুবিলাক ক্যাটেগৰী আছে যাৰ জৰিয়তে আপোনালোকে অনলাইনত টকা উপাৰ্জন কৰিব পাৰিব। সেকেন্ড নম্বৰ থৈছো ফ্ৰিল্যান্সিং যদি আপোনালোকৰ ওচৰত কোনবা এটা বিষয় নলেজ বা স্কিল আছে আৰু সেই কামটোত আপোনালোকে এক্সপাৰ্ট হয় তেনেহলে আপোনালোকে ফ্ৰিল্যান্সিং কৰি টকা উপাৰ্জন কৰিব পাৰিব যেনে আপোনালোকে ভাল ভিডিও এডিটিং কৰিব পাৰে ভাল ফটো এডিটিং কৰিব পাৰে ভাল গ্ৰাফিক ডিজাইন কৰিব পাৰে এজন ভাল কন্টেন্ট ৰাইটাৰ হয় তেনেহলে আপোনালোকে ফ্ৰিল্যান্সিং কৰি অনলাইনত টকা উপাৰ্জন কৰিব পাৰিব। আৰু মই আপোনালোকক তিনটা ফ্ৰী এণ্ড বেষ্ট ফ্ৰিল্যান্সিং ৱেবছাইটৰ নাম কম। সো প্ৰথমটো হৈছে fiverr.com, সেকেন্ডটো হৈছে PeoplePerHour.com and থাৰ্ডটো হৈছে guru.com। ডেসক্ৰিপচনত লিংকটো দিয়া হ'ব আৰু তাত গৈ ক্লিক কৰক আৰু ৰেজিষ্টাৰ কৰক এণ্ড টকা উপাৰ্জন কৰক। আৰু থাৰ্ড নম্বৰটো আপোনালোকে এটা ইউটিউব চেনেল খুলিব পাৰে আৰু ভাল টকা উপাৰ্জন কৰিব পাৰে আৰু আপোনালোকটো ইউটিউব চেনেলৰ বিষয়ে ক'বলৈ কোনো প্ৰয়োজন নাই কিয়নো আপোনালোক স্মাৰ্ট হয় ইউটিউব চেনেল ক্ৰিয়েট কেনে কৰে আৰু কেনেকৈ তাৰ পৰা টকা উপাৰ্জন কৰিব আপোনালোকে জানে সো ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰে আৰু ভাল টকা উপাৰ্জন কৰিব পাৰে। আৰু ফৰ্থ নম্বৰটো হৈছে ব্লগিং কৰি আপোনালোকে এটা নিজৰ ৱেবছাইট বনাই গুগল এডৱৰ্ডছৰ দ্বাৰা টকা উপাৰ্জন কৰিব পাৰে প্লাছ ব্লগিং এদি ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা টকা উপাৰ্জন কৰিব পৰা যায়। এণ্ড লাষ্ট এণ্ড ফিফথ নম্বৰটো হৈছে ৱেব ডেভেলপমেণ্ট এণ্ড ডিজাইন। সো ফ্ৰেণ্ডছ আপোনালোকে ৱেবছাইট ডিজাইন কৰি বা ডেভেলপ কৰিও অনলাইনত টকা উপাৰ্জন কৰিব। এটা আপোনালোকক টপিক ক'লো তাৰ ভিতৰত যদি আপোনালোকক ডিটেইলছত ভিডিঅ' লাগে তেনেহ'লে ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাৰিব যাতে এনে ধৰণৰ নতুন ভিডিঅ' আহিলে আপোনালোকে আপডেটবিলাক সকলোতকৈ মাজত যদি কিবা কুৱেশ্যন থাকে তেনেহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰিব আৰু তাত মই আপোনালোকক কুৱেশ্যনবিলাকৰ এনচাৰ দিব পাৰিম। তেনেহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেনেহ'লে আজিলৈ বাই এণ্ড থেংক ইউ ছ' মাছ এণ্ড লাভ ইউ অল।